Hello friends, welcome to Food Gyan and wish you a very happy new year. In my style series episode 2. আজি আমি সহজভাৱে পনীৰ কিদৰে বনাব লাগে সেই বিষয়ে আলোচনা কৰিম মোৰ ষ্টাইলত। কেইটামান ফ্ৰেছ কেপচিকাম ল'ব আৰু কেইটামান বিলাহী লাগিব। কেপচিকাম কেইটা শুকাই নোযোৱাটো যিদৰে প্ৰয়োজনীয় ঠিক একেদৰে বিলাহী কেইটাও টেঙা নোহোৱাটো যথেষ্ট প্ৰয়োজনীয়। আদা নহৰু প্ৰয়োজন হ'ব আৰু কিছু পৰিমাণৰ পনীৰৰ প্ৰয়োজন হ'ব। পনীৰখিনিও নতুন হোৱাটো প্ৰয়োজনীয় বা হ'লে ভাল। আলু কাটি ল'ব আন্দাজমতে, তাৰপিছত কেপচিকাম কাটি ল'ব লাগিব। কেপচিকাম কাটোতে মন কৰিব যে ভিতৰৰ যিটো বগা অংশ সেইখিনি যাতে কাটি পেলাই দিয়ে, গুটিকেইটা স্পেচিয়েলি। ঠিক একেদৰে বিলাহীৰ গুটিকেইটা পেলাই দিলে ভাল। আজি আমি পিঁয়াজৰ নলা বা স্প্ৰিং অনিয়ন ব্যৱহাৰ কৰিম, যিটো আজিৰ ৰেচিপিটোৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব। সেইটো কেঁচা হৈ থকাটো ভাল। মিঠাতেল ব্যৱহাৰ নকৰোঁ, আজি ব্যৱহাৰ কৰিম ৰিফাইণ্ড চয়াবিন অইল। ৰিফাইণ্ড তেলৰ অনুপস্থিতিত আমি ব্যৱহাৰ কৰিব পাৰোঁ অলিভ অইল। পিঁয়াজ স্লাইচ কৰি ল'ব পচন্দমতে আৰু আদা নহৰুখিনি পচন্দ নহ'লেও পিচি ল'বলৈ নাপাহৰিব। আলুখিনি আগতে ফ্ৰাই কৰি ল'ব লাগিব। সেই একে নিয়ম, বুজিছে আৰু নহয় জানো? তথাপিও চাওক, স্কিপ কৰিব নালাগে। বস্তুসমূহৰ ভৌতিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ভজাটো সুকীয়া নিয়ম আছে। উদাহৰণস্বৰূপে আলুত যিহেতু শৰ্কৰাৰ পৰিমাণ বেছি, গতিকে বেছিকৈ ভাজিলে আলু সোনকালে পোৰা যায় বা অতি সোনকালে আলুখিনি ৰঙচুৱা হৈ পৰে। সেয়েহে আলু বেছি ভজাৰ প্ৰয়োজন নাই। দ্বিতীয়তে আমি ভাজিব লাগিব পনীৰখিনি ভাজোঁতে আপোনালোকে নিশ্চয় মন কৰিব যে পনীৰখিনি ভাজোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ কাৰণ হৈছে প্ৰথমে পনীৰখিনিত থকা যিখিনি পানী, সেই পানীখিনি শুকাই যাব লাগিব। তাৰ পিছতহে পনীৰখিনি ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিব। ইয়াত দেখিবলৈ পাইছে পনীৰখিনি ক্ৰমান্বয়ে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে, কিন্তু এতিয়াও ভাজি শেষ হোৱা নাই। এটা ছাইডহে ৰঙচুৱা হৈছে। আমি ঘূৰাই পকাই প্ৰায় প্ৰতিটো ছাইডেই, যিদৰে লুডুৰ ডাইচটোৰ দৰে প্ৰতিটো ছাইডেই আমি ৰঙচুৱা কৰিব পাৰিলে ভাল। সেইবুলি দেৰি নিয়াব নালাগে। দেখিবলৈ পাইছে সুন্দৰকৈ ভজা হৈ গৈছে পনীৰখিনি। তাৰপিছত আমি সেই গৰম তেলতেই যোগ কৰিব লাগিব আদা নহৰু কিছু পৰিমাণে, সম্পূৰ্ণৰূপে নহয়। দ্বিতীয়তে আপোনালোকে নিশ্চয় ভাবিছে যে পিঁয়াজ যোগ কৰিব লাগিব, কিন্তু নালাগে। দ্বিতীয়তে আপোনালোকে আজি যোগ কৰিব লাগিব কাটি লোৱা বিলাহীৰ টুকুৰাসমূহহে। বিলাহীত থকা এচিডৰ সৈতে আদা নহৰুৰ ফ্লেভাৰটো লগ লাগি এটা নতুন ফ্লেভাৰৰ সৃষ্টি কৰিব। সেই গোন্ধটো যথেষ্ট আকৰ্ষণীয়। বিলাহীখিনি লৰাই থাকোঁতে মন কৰিব যাতে বিলাহীখিনি চৰুৰ তলত লাগি নধৰে বা দেই নাযায়। ইয়াৰ পিছত যোগ কৰিব লাগিব আন্দাজমতে ঘৰতে গুড়ি কৰি লোৱা বা পিচি লোৱা জিৰাৰ গুড়ি বা জিৰাৰ পিচা। দ্বিতীয়তে আমি যোগ কৰিব লাগিব আন্দাজমতে নিমখ। এইদৰে পৰ্যায়ক্ৰমে মছলাসমূহ যোগ কৰিব থাকিব লাগিব, কিন্তু মিট মছলা বা গৰম মছলা যেন যোগ নকৰে, মনত ৰাখিব। তৃতীয়তে আমি যোগ কৰিছোঁ হালধি। আন্দাজমতে যোগ কৰিব, বহুত বেছিও যোগ কৰিব নালাগে, একেবাৰে কমো যোগ কৰিব নালাগে। মছলাসমূহ যোগ কৰাৰ ঠিক পিছতেই গোটেই মিশ্ৰণটো মানে মিক্সাৰটো লৰাই থাকিবলৈ যেন নাপাহৰে আৰু জুই চিমত থাকিলে ভাল, অৰ্থাৎ জুই একেবাৰে কম পৰিমাণে হ'লে ভাল। নহ'লে বিলাহী আদা নহৰু আৰু মছলাসমূহ দেই গৈ পুৰা গোন্ধ ওলোৱাৰ সম্ভাৱনাই অধিক। এতিয়াহে আমি পিঁয়াজখিনি যোগ কৰিম। মন কৰিব যে আজি আমি পিঁয়াজ তেলত ভাজি লোৱা নাই, ডাইৰেক্ট যোগ কৰিছোঁ কেঁচা পিঁয়াজ, আৰু ইয়াৰ আগতে কোনো ধৰণৰ পিঁয়াজ যোগ কৰা আমি নাছিলোঁ। তাৰ লগতে পিঁয়াজৰ লগতে আপোনালোকে ভালদৰে মন কৰিলে নিশ্চয় দেখিব যে বাকী যিখিনি আদা নহৰুৰ পেষ্ট আছিলে সেইখিনি যোগ কৰিছোঁ। এতিয়ালৈকে আমি জলকীয়াৰ গুড়ি বা জলকীয়া যোগ কৰা নাই, কথাটো ভালদৰে মন কৰিব। পনীৰৰ ৰেচিপিসমূহত ৰেড চিলি পাউডাৰ বা জলকীয়াৰ গুড়ি যোগ নকৰাটো ভাল। আন বিভিন্ন ধৰণৰ পনীৰৰ ৰেচিপি যেনে চাহী পনীৰ বা পালেং পনীৰ আদিত পনীৰসমূহ আজিৰ লেখীয়াকৈ মচমচীয়াকৈ ভাজি নল'লেও হয়। দেখিবলৈ পাইছে এতিয়া আমি ভাজি লোৱা আলুসমূহ যোগ কৰিছোঁ। মছলাখিনি আৰু পিঁয়াজখিনি লগতে বিলাহীখিনি কিছু পৰিমাণে সিজি লোৱাৰ পিছতহে। আকৌ এবাৰ কৈছোঁ যে উপকৰণসমূহ অৰ্থাৎ কম্পনেণ্টছসমূহ যাতে ভালদৰে সিজে আৰু কম জুইত সিজে আৰু যাতে লাগি নধৰে, তাৰ বাবে সঘনে হেতাৰে লৰাই থকাটো নিশ্চিত কৰিব। হেতাৰে পৰি নোযোৱাকৈ ভালদৰে লৰাই থাকিব পৰাটো এটা কুকিং স্কিলৰ ভিতৰতেই পৰে, মই ভাবোঁ।
সদৌ শেষত আমি যোগ কৰিম আজিৰ স্পেচিয়েল আইটেম কেপচিকাম কেইটাৰ টুকুৰাসমূহ। কেপচিকামৰ ৰেচিপিসমূহ সাধাৰণতে যথেষ্ট জনপ্ৰিয় হোৱা দেখিবলৈ পোৱা যায়। কেপচিকাম এবিধ জলকীয়া যদিও ইয়াৰ জ্বলা গুণটো প্ৰায় নাই বুলিবই পাৰিবা, তেনেই কম। আজিৰ ৰেচিপিটোৰ বাবে কেপচিকামৰ টুকুৰাবোৰ বৰ ডাঙৰ বা বৰ সৰু নকৰি মধ্যমীয়া কৰি ল'লে ভাল। কেপচিকামখিনি যোগ কৰাৰ কিছু সময়ৰ পিছতে কেপচিকামখিনি ভালদৰে সিজিবলৈ নপাওঁতেই পানী ঢালি দিয়াটো প্ৰয়োজনীয়। মন কৰিব যে কেপচিকাম অত্যন্ত কোমল হোৱাৰ বাবে ই তৎক্ষণাত সিজে, সেয়েহে ইয়াক সম্পূৰ্ণৰূপে সিজিবলৈ দিয়া অনুচিত। তাৰ আগতেই পানী ঢালি দিয়াটো প্ৰয়োজন। দ্বিতীয়তে আপোনাক প্ৰয়োজন হ'ব মিডিয়াম বা মধ্যমীয়া চাইজত কুটি লোৱা পিঁয়াজৰ নলা বা স্প্ৰিং অনিয়নৰ টুকুৰাসমূহ। সোৱাদৰ বাবে কাটি লোৱা স্প্ৰিং অনিয়নসমূহ কেঁচা হৈ থকাটো প্ৰয়োজনীয়। মন কৰিব যে এতিয়ালৈকে আমি স্প্ৰিং অনিয়ন বা পিঁয়াজৰ নলাসমূহ যোগ কৰা নাই আৰু লগতে তৰকাৰীখিনি উতলিবলৈ আৰম্ভ কৰাৰ ঠিক পিছতহে আমি পনীৰৰ টুকুৰাসমূহ যোগ কৰিছোঁ। এই কথাটোলৈ ভালদৰে মন কৰিব। আগতীয়াকৈ পনীৰৰ টুকুৰাসমূহ দিয়াটো অনুচিত। পনীৰৰ টুকুৰাসমূহ যোগ কৰাৰ ঠিক পিছতেই স্প্ৰিং অনিয়নখিনি দি নিদিব। অলপ সময় সিজিবলৈ দিব পনীৰৰ টুকুৰাসমূহ। যিহেতু পনীৰৰ টুকুৰাসমূহ ফ্ৰাই কৰি লোৱা হৈছিল, পানীত দিলে কোমলিবলৈ আৰম্ভ কৰিব। তাৰ ঠিক পিছতহে আপোনালোকে সদৌ শেষত যোগ কৰিব লাগিব পিঁয়াজৰ নলাসমূহ বা স্প্ৰিং অনিয়নৰ টুকুৰাসমূহ। এতিয়া ভালদৰে মিলাই ল'ব লাগিব তৰকাৰীখিনি। যদিহে আপোনালোকে জলকীয়া অতিৰিক্তভাৱে খাবলৈ বিচাৰে তেনেহ'লে পিঁয়াজৰ নলাৰ টুকুৰাসমূহৰ সৈতে জলকীয়া কাটি দিব পাৰে। তেনে কৰাৰ কাৰণটো হৈছে তেনে কৰিলে জলকীয়াৰ কেঁচা যিটো ফ্লেভাৰ বা গোন্ধ সেইটো তৰকাৰীখিনিত অন্তিম পৰ্যায়লৈ থাকিব বা পোৱা যাব। ধন্যবাদ। এয়া পৰিৱেশনৰ সময়।